Hello guys, welcome back to my YouTube channel. আৰু আজি খালি ধানৰ আগ আনিব লখিমী অনা বুলি কয়। আৰু আমাৰ এই অঞ্চলৰ প্ৰতি ঘৰ মানুহে নিজৰ সুবিধা মতে ধানৰ আগ আনে। সেইদৰে আমাৰ আজি দিনটো ঠিক কৰি পেলাই আজি আমাৰ ধানৰ আগ আনিব আপোনালোকক মই দেখাইছো। আৰু সেইকাৰণে আজি আমাৰ ঘৰবিলাক চাফ চিকুণ কৰিছে। আৰু আমাৰ মুনুবাই ঘৰ মুচি আছে। এইটো মইনাবা এইবিলাক গোবৰ মাটিৰে মুচি আছে বৰমাই। চন্দি চব বৰমাই মুচিলে। আৰু এতিয়া আমি ধানৰ আগ আনিব যাওঁ। এইখন হৈছে আমাৰ পথাৰ। এইবিলাক বাগান হয়। আলু চালু কিবা কিবি আছে ইয়াতে। আলু মূলা ৰহুন লাই শাকো আছে। বেহাৰ শাক আৰু সেইবিলাক ধান পকি আছে। আৰু বৰদেউতা আৰু মই এতিয়া ধানৰ আগ আনিব যাই আছো। আৰু এইখন হৈছে আমাৰ পথাৰ। ইয়াতে আমাৰ অলপমান দূৰত ধান কৰে। এইবিলাক ধানবিলাক পকিছে। এইখনো দেখো আৰু এইখনো দেখি চাইছে যে ধান বোকা পানী আছে। আৰু এইবিলাক আমাৰ ধান হয়। এইবিলাক চব ধান। এইবিলাক গছ গছনি আছে ইয়াতে। এইবিলাক ধানৰ পৰা আমি আগবিলাক কিছুমান কাটি লৈ যাম। এইবিলাক আমাৰ ধান হয়। বৰদেউতা ইয়াতে কি ধান আছে? জহা ধান আছে, জহা বৰা ৰঞ্জিত গোটেইখিনি আছে। জহা বৰা ৰঞ্জিত আইজোং এইখিনি ধান আছে। এইবিলাক গোটেই ধান আমাৰ গোটেই ধান দেখালৈ আমাৰ এই ধান। আৰু এতিয়া বৰদেউতাই ধানৰ আগবিলাক কাটিব। ঘৰলৈ আহিছোঁ। এইবিলাক চাওকচোন কি বঢ়িয়াকৈ ধানবিলাক পকিছে। আৰু এতিয়া বৰদেউতা আহিছে ধানৰ আগ। এইটো চাওকচোন কি বঢ়িয়াকৈ ফুল ফুলি আছে। এতিয়া আমি পথাৰৰ পৰা এই ৰাস্তা পালোঁ। এতিয়া মই পথাৰৰ পৰা আহি পালোঁ। বৰদেউতা আহি আছে। মাই ঠাইখিনি পবিত্ৰ কৰি আহি আছে।
বৰমাই ঘৰলৈ আদৰি আনিব। ধানৰ আগ থলে এয়া এতিয়া গোসাঁই ঘৰত থলো ধানৰ আগ। লখিমী আদৰা প্ৰথা এয়া লখিমীক আমি নামঘৰত থলো। বৰমাই প্ৰসাদ বিলাইছে। এইবিলাক গাজি খাইছো আমি। যিহেতুকে মই বেছি জনা হোৱা নাই, তথাপিতো মই আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই আপোনালোকে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবচোন।